হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি যাম ঘৰলৈ, মানে জম্মুৰ পৰা আমি অসমলৈকে যাম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যাবলৈ ওলাইছোঁ আৰু জম্মুৰ পৰা এইফালে ইও বেলেগলৈ গুচি যাব, হয়নে? ইয়াৰ ফ্লাইট দেৰি গৈ আছে। আমাৰ 9:40 আছে। এতিয়া আমি গেট নাম্বাৰ 5ৰ ওচৰলৈ আহিছোঁ। গৈ থাকোঁ। দিল্লীৰ পৰা আকৌ চেঞ্জ কৰিব লাগিব, মানে কানেক্টিং ফ্লাইট আছে আমাৰ, হয়নে? ঘৰলৈ কেতিয়াকৈ যাবা? গেট নাম্বাৰ 5 ক'বালৈহে দেখাইছোঁ। আমাৰ এওঁক চাই লওক, আৰাম। ফ্লাইট কিমান সময়ত আছে তোমাৰ? 1:40। ইয়াৰ 1:40 আছে, আমাৰ 9:40। আমি আগে যাম। আমি যাওঁ ইয়াত হ'লে। এভৰিৱান, অৱস্থাও দেখিছেনে মোৰ? ৰাতি অকল এঘণ্টাই শুইছোঁ মই। চিন্তিবাই পূৰা হৈছে, এনে চিন্তিবা এইফালে তাই নাক ঘৰ ঘৰা শুই আছে। হৈ গ'ল চেকিং কৰি হৈ গ'ল। এতিয়া ৰৈ আছোঁ আৰু এইফালে চিন্তিবা, সেইফালে বাবা দা হৈ আছে। ভেৰ বাবালৈও গ'লোঁ নহয়, সেইটো কাৰণে মানে ভৰি বহুত বিষ। মানে এতিয়া মানে বহিলে আৰু পটককৈ উঠিব নোৱাৰি। আৰু এখন মোৰ চশমা, আৰু এইফালে পিম্পল ওলাই অৱস্থা নাই। ইয়াতো খাবলৈ কিবা এটা খাম বুলি ভাবিছোঁ। ইমান দাম, বা কিনিব নোৱাৰি দেই ইয়াত, বেয়া দাম। মানে লিকুইডহে খাব পাৰিম, মই এতিয়া চলিড বস্তু খাব নোৱাৰিম। মানে মোৰ ডিঙিটো অলপ হেৰি হৈ আছে, প্ৰব্লেম এটা হৈ আছে। সেইটো কাৰণে মানে এই টান বস্তুবোৰ খাবই নোৱাৰিছোঁ মই। মোৰ কেমেৰালৈ হেৰি নাযায়, এই স্ক্ৰীণখনলৈহে চকু যায়। মোৰ কেমেৰা চাইছে কথা ক'ব নোৱাৰোঁ মানে। মুখখন চাইছে মুখখন চাইছে বাৰু, সেইকাৰণে মোৰ বহুত প্ৰব্লেম হৈছে। মই সেইকাৰণে ইফালে চাই আছোঁ আজি। বৈষ্ণদেৱ বুলি কৈ অৱস্থা। এতিয়া আৰু আমি ফ্লাইটলৈ ৱেইট কৰি আছোঁ। বহুত সময় ফ্লাইটলৈ অপেক্ষা কৰি মেলি এতিয়া আমি যাম। আমাৰ ফ্লাইট আহিব আৰু বৰ্ডিং ষ্টাৰ্ট হৈছে। যাওঁ আৰু ইয়াৰ পৰা বাই জম্মু। দুখ লাগিছে, মানে বহুত কিবা মেমৰিজ লৈ গৈছোঁ ন, সেইকাৰণে অলপ বেয়া লাগিছে। এইফালে উঠিমগৈ, ফ্লাইট আহিব। তাতো বন্ধ হৈছে দেই। এতিয়া মই ঘূৰোঁহে, উৰিছে আৰু উৰিব এতিয়া। বাই বাই জম্মু, বাই বাই। ইমান মেমৰিজ। এয়া লাহে লাহে ওপৰলৈ উৰি গৈ আছোঁ আৰু এইফালে এয়া জম্মু ওপৰৰ পৰা এনেকৈ মানে ঘূৰি গৈছে আচলতে, বেকা হৈ আছে এইফালে। ৱেডাৰটো অকণমান বেয়া হোৱাৰ কাৰণে ফ্লাইটখন ৰৈ দিয়াৰ নিচিনা কৰে। একেবাৰে ৰৈ নিদিয়ে, মানে লাহে লাহে গৈ থাকে আৰু কেতিয়াবা একেবাৰে ওপৰলৈ লৈ যায়গৈ, আকৌ কেতিয়াবা তললৈ নমাই দিব লগা হয় ৱেডাৰটোৰ কাৰণে। তাত এলাউন্স কৰি দিছে বাৰু, কিন্তু আমাৰ অকণমান সেইটো সময়তে ভয় অলপ লাগিছিলে বাৰু। কিন্তু তাত এলাউন্স কৰি দিছে যে ভয় খাব লগা একো নাই, ৱেডাৰটোৰ কাৰণে এনেকুৱা হৈছে বুলি। এনেদৰে আহি আমি পালোহি দিল্লী। এয়া যে আপোনালোকে দেখিছে, এয়া হৈছে দিল্লী। আমি ইয়াতে নামিমগৈ এতিয়া। এয়া আপোনালোকে দেখিছেনে, আমি তললৈ আহি গ'লোঁ আৰু এতিয়া ৰখাব ইয়াতে। দিল্লীত নামিলোঁ আৰু এতিয়া আমি আছোঁ টাৰ্মিনেল 2ত। আহোঁতে আমি টাৰ্মিনেল 1ত আছিলোঁ। আপোনালোকে যদি ভিডিঅ'বিলাক চোৱা নাই চাই ল'ব পাৰিব, মই ডেছক্ৰিপশ্যন বক্সতে লিংকটো দি থৈ দিম। আৰু এতিয়া আমি আছোঁ টাৰ্মিনেল 2ত আৰু আমাৰ নেক্সট ফ্লাইটখনো টাৰ্মিনেল 2ৰ পৰাই যাব।
এইজনী ইফালে এখন পালে আমি নেৰুৱে ন য'তে পাওঁ ততে আমাৰ যিহেতুকে নেক্সট ফ্লাইটখন আহিবৰ কাৰণে সময় আছে সেইকাৰণে আমি এয়াৰপৰ্টতে খাই বৈ ল'লোঁ নেক্সট ফ্লাইটখনত যাবৰ কাৰণে আমাৰ চেকিং হৈ গৈছে কিন্তু বৰ্ডিং এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই বাৰু এয়া আপোনালোকে দেখিছে আমি টাৰ্মিনেল 2ত আমাৰ নেক্সট ফ্লাইটখনৰ কাৰণে ৱেইট কৰি বহি আছোঁ অলপ সময় বহিব লাগিব এই টাৰ্মিনেল 2টো টাৰ্মিনেল 1তকৈ যথেষ্ট ডাঙৰ হয় আমি আহোঁতে টাৰ্মিনেল 1ৰ পৰা আমাৰ নেক্সট ফ্লাইটখনত উঠিছিলোঁ কিন্তু এতিয়া আমি টাৰ্মিনেল 2ৰ পৰা আমাৰ নেক্সট ফ্লাইটখনত উঠিম আৰু ইয়াতকৈ বেছি ডাঙৰ টাৰ্মিনেল 3 এয়াৰপৰ্টটো এতিয়া আমি গৈ আছোঁ গেটলৈ 20 to 35 আমাৰ 21 এয়া মানুহবিলাক বহি আছে নিজৰ নিজৰ গেটৰ সন্মুখত আমাৰ 21 সেয়া আমি 21 গেটৰ ওচৰলৈকে গৈ আছোঁ এক্সপ্লেটৰত যাব লাগিব এয়া দেখিছে আমি ইয়াত তললৈ যাব লাগিব এইফালে মানে আমাৰ এই এয়া আমাৰ ফ্লাইট উৰিবলৈ ৰেডি হৈ গ'ল আৰু দিল্লীৰ পৰা আমি এতিয়া যাম গুৱাহাটীলৈকে লাহে লাহে ওপৰলৈ গৈ আছোঁ আৰু গুৱাহাটী পাওঁগৈ মানে আন্ধাৰে হ'ব আৰু লাহে 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 আন্ধাৰ হৈ গৈছে আমি 7:30 মানত পাই যামগৈ এইবাৰ একেবাৰে আন্ধাৰ হৈ গ'ল ফ্লাইটত যাওঁতে দিনৰ যিটো ভিউ সেইটোহে আমি দেখিছিলোঁ এতিয়া ৰাতি ভিউটো দেখিলোঁ ভাল লাগিলে আৰু এতিয়া 7:20 মান হৈছে আমি ইয়াতে নামিম পাই গ'লোহি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এয়াৰপৰ্টৰ পৰা ওলাই আমি ISBTলৈ গ'লোঁ আৰু আমাৰ ছুপাৰ বুক কৰি থোৱা আছিলে ISBTলৈ গৈ আমি ৰাতিয়ে ছুপাৰত উঠি আমি ৰাতিপুৱা ঘৰ পালোহি আৰু এই গোটেই জাৰ্ণিটো আমাৰ জম্মুলৈ যোৱা যিটো জাৰ্ণি সেই জাৰ্ণিটো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত প্ৰত্যেকটো ভিডিঅ'ৰ লিংক দি থৈ দিম আপোনালোকে চাব পাৰিব পুনৰ এটা নতুন ভিডিঅ'তে লগ পাম আজিলৈ আহিছোঁ বাই বাই